আজি আমি কম্পিউটাৰৰ এনে এটা কৌশল শিকিম যাৰ জৰিয়তে আমি আমাৰ ল্যাপটপ বা ডেস্কটপত থকা হাৰ্ড ডিস্কখনক পাৰ্টিশন কৰি নতুন এটা ড্ৰাইভ বনাই ল'ব পাৰিম। এই কৌশলটো কম্পিউটাৰ শিকি থকা সকলৰ বাবে দৰকাৰী আৰু ঘৰত কম্পিউটাৰ থকা সকলৰ বাবেও বৰ দৰকাৰী। কেতিয়াবা নতুন কম্পিউটাৰ কিনোতে তাত এটা ড্ৰাইভ থকা অৰ্থাৎ অকল সি ড্ৰাইভটো থকা আমি দেখা পাওঁ। এনে ক্ষেত্ৰত আমি এই কৌশলটো ব্যৱহাৰ কৰি কম্পিউটাৰটোত কেইবাটাও ড্ৰাইভ বনাই ডাটা ষ্ট'ৰ কৰিব পাৰোঁ। প্ৰথমতে মই এই কম্পিউটাৰটোত থকা ডিস্ক ড্ৰাইভ কেইটা চাই ল'ব বিচাৰিছোঁ। ইয়াৰ বাবে মই মাই কম্পিউটাৰ আইকনটোত ডাবল ক্লিক কৰিছোঁ আৰু ইয়াত আমি C আৰু D দুটা ড্ৰাইভ দেখা পাইছোঁ। এতিয়া আমি ইয়াৰ যিকোনো এটা ড্ৰাইভ পাৰ্টিশন কৰি এটা নতুন ডিস্ক ড্ৰাইভ বনাব শিকিম। ডিস্ক ড্ৰাইভ এটা বনাবৰ বাবে এই উইন্ডোখন ক্লোজ কৰি দিছোঁ আৰু মাই কম্পিউটাৰ আইকনটোত ৰাইট ক্লিক কৰি বাছি লৈছোঁ মেনেজ অপশ্যনটো। তো মেনেজত মই ক্লিক কৰিছোঁ। এতিয়া আমি ইয়াত ক্লিক কৰিব লাগিব ডিস্ক মেনেজমেণ্ট অপশ্যনটোত। ডিস্ক মেনেজমেণ্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আমি ইয়াত দেখা পাইছোঁ যে আমাৰ কম্পিউটাৰত থকা ড্ৰাইভ দুটা D আৰু C ইয়াত দেখা গৈছে আৰু এটা চিষ্টেম বুলি এটা ড্ৰাইভ ৰিজাৰ্ভ হৈ থাকে, সেইটো আমি তাত দেখা নাপাওঁ। এতিয়া আমি ইয়াৰ এই দুটা ড্ৰাইভৰ পৰা এটা নতুন ড্ৰাইভ বনাব পাৰিম। তো মই C ড্ৰাইভটো দুভাগ কৰি নতুন এটা ড্ৰাইভ বনাব বিচাৰিছোঁ। ইয়াৰ বাবে মই এই C ড্ৰাইভটোত ৰাইট ক্লিক কৰি বাছি ল'ব লাগিব শ্ৰিংক ভলিউম। তো শ্ৰিংক ভলিউমত মই ক্লিক কৰিছোঁ। ইয়াত আমি এণ্টাৰ দ্য এমাউণ্ট অফ স্পেচ টু শ্ৰিংক ইন MB অপশ্যনটোত নতুন ড্ৰাইভটোৰ চাইজ MB হিচাপত দিব লাগিব। যিহেতু আমি জানো 1024 MB ইকুৱেল 1 GB, সেয়ে যদি আমি 10 GB এটা ড্ৰাইভ বনাব বিচাৰোঁ তেন্তে আমি ইয়াত দিব লাগিব 10,240 MB। তো মই ইয়াত লিখিছোঁ 10,240। এতিয়া আমি ক্লিক কৰিব লাগিব এই শ্ৰিংক বুটামটোত। ইয়াত আমি 10 GB এটা আনএলকেটেড ড্ৰাইভ দেখা পাইছোঁ। এতিয়া এই ড্ৰাইভটোত ৰাইট ক্লিক কৰি নিউ চিম্পল ভলিউমত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আমি ইয়াত থকা এই নেক্সট বুটামটোত ক্লিক কৰিব লাগিব। ইয়াত সাইজটো দেখা গৈছে। এতিয়া আমি আকৌ নেক্সট কৰিছোঁ। ইয়াৰ পিছত ইয়াত ড্ৰাইভ লেটাৰটো আমি বাছি দিব পাৰোঁ। বাই ডিফল্ট ইয়াত ই আহিছে। আমি যদি বেলেগ ড্ৰাইভ দিব বিচাৰোঁ তেন্তে আমি ইয়াৰ পৰা এটা লেটাৰ বাছি দিব পাৰিম। তো আমি ইয়ে ৰাখিছোঁ আৰু এতিয়া নেক্সট কৰিছোঁ। ইয়াত আমি আমাৰ নতুন ড্ৰাইভটোৰ নাম এটা দিব পাৰোঁ। আমি নিউ ভলিউমে ৰাখিছোঁ আৰু নেক্সট কৰিছোঁ। আৰু এতিয়া শেষত আমি এই ফিনিশ বুটামটোত ক্লিক কৰিব লাগিব। ফিনিশ বুটামত ক্লিক কৰাৰ লগে লগে আমি ইয়াত দেখা পাইছোঁ যে ফৰমেটিং ষ্টাৰ্ট হৈছে আৰু এটা নতুন ড্ৰাইভ ক্ৰিয়েট হৈছে। এতিয়া আমি এই উইণ্ডোখন ক্লোজ কৰি দিওঁ আৰু মাই কম্পিউটাৰ আইকনটোত ডাবল ক্লিক কৰিছোঁ ড্ৰাইভটো চাবৰ বাবে। এতিয়া আমি ইয়াত নিউ ভলিউম ই নামেৰে এটা নতুন ড্ৰাইভ দেখা পাইছোঁ। তো আমাৰ এই C ড্ৰাইভৰ পৰা এটা আমি নতুন ড্ৰাইভ ক্ৰিয়েট কৰিছোঁ ই নামেৰে। এইটো আমাৰ নতুন ড্ৰাইভ। এনেদৰে আমি উইণ্ডোজৰ শ্ৰিংক ভলিউম অপশ্যনটো ব্যৱহাৰ কৰি হাৰ্ড ডিস্কৰ যিকোনো ড্ৰাইভৰ পাৰ্টিশন কৰি এটা নতুন ড্ৰাইভ আমি বনাব পাৰোঁ। আজিলৈ ইয়াতে সামৰিছোঁ। যদি কৌশলটো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু মোবাইল আৰু কম্পিউটাৰৰ বিভিন্ন কৌশল জানিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।